Hey guys, আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা পলমকৈ হ'লেও ৰঙালী বিহু তথা নতুন বছৰৰ হিয়া ভৰা উলগ জনাইছোঁ। লগতে অতি সহজতে কেনেকৈ বগা বগা নাৰিকলৰ লাড়ু বনাব পাৰি তাকে দেখাবলৈ লৈছোঁ। আহক তেনেহ'লে পাকঘৰলৈ যাওঁ। দুটা নাৰিকল মই ৰুকি লৈছোঁ, 2 কাপ চেনি লৈছোঁ, অলপ ইলাচি গুড়ি লৈছোঁ। সানিবলৈ সুবিধাৰ বাবে মই বাউলত নাৰিকল গুড়িখিনি ঢালি লৈছোঁ। এতিয়া চেনিখিনি মই নাৰিকলত মিক্স কৰি লৈছোঁ। এতিয়া মই নাৰিকল আৰু চেনিখিনি ভালদৰে সানি ল'ম যেতিয়ালৈকে চেনিখিনি গলি নাযায়। এয়া মোৰ নাৰিকল সনা হৈ গৈছে। এয়া মই কেৰাহীত নাৰিকলখিনি দি দিছোঁ। একেবাৰে ল' ফ্লেমত মই নাৰিকলখিনি লৰাই থাকিম যেতিয়ালৈকে নাৰিকলখিনি আঠা ভাৱ নহয় আৰু চেনিখিনি পাক নাহে। যিমান পাৰি কম ফ্লেমত মই ভাজি আছোঁ। এয়া ইলাচি গুড়িখিনি দি দিছোঁ। এয়া মোৰ নাৰিকল ভজা হৈ গৈছে। লাড়ু বনোৱাৰ আগত মই পানী এবাটি লৈ লৈছোঁ। হাতখন পানীত তিয়াই ল'লে নাৰিকলৰ লাড়ুটো মিহি আৰু টান হয়, দেখিবলৈও ধুনীয়া লাগে। এয়া মোৰ নাৰিকলৰ লাড়ু বনোৱা হৈ গৈছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদিহে ভাল লাগিলে আপোনালোকলৈ এটা মোৰ ক্ষুদ্ৰ অনুৰোধ, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্টছ আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবলৈ কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। থেংক ইউ।